কেতিয়াবা কি হয় মানে খানা বনাবলৈ একো মন নাযায় কিন্তু খাবলৈ টেষ্টি কিবা এটা খাবলৈ মন যায় গতিকে গৰম বহুত পৰিছে ন সেই ভাবিলোঁ আজি মই বুটৰ দাইলকে বনাওঁ বুটৰ দাইল বনালে ভাবিলোঁ লগতে মই এটা ভিডিঅ' বনাই লওঁ কাৰণ মোৰ ইউটিউবৰ পৰা বহুত কমেণ্ট আহি আছিলে যে বুটৰ দাইলৰ ৰেচিপি এটা লাগে মই সেই দিবলৈ টাইম পোৱা নাছিলোঁ সেয়ে আজি ভাবিলোঁ মই বুটৰ দাইলৰ ৰেচিপি ভিডিঅ' এটাকে দি দিওঁ আপোনালোকে চাই ল'ব খাবলৈ বহুতে টেষ্টি হয় এনেকৈ বুটৰ দাইল বনাই চাব মাছ মাংস নোহোৱাকৈও মানে চলি যায় তেতিয়াহ'লে আহকচোন বুটৰ দাইল বনাবলৈ প্ৰথমতে মই কি লৈছোঁ বুটৰ দাইল লৈছোঁ 2 কাপ বুটৰ দাইল মই 1 ঘণ্টাৰ কাৰণে মানে কি কৰিম তিয়াই ৰাখিম পানীত যদি মানে বুটৰ দাইল পানীত তিয়াই ৰখা নহয় ন তাৰ মানে কি হয় ডাইৰেক্ট ধুয়ে বনালে তাৰ টেষ্টটো নাহে খাবলৈ খুবেই ভাল নালাগে এনেকৈ 1 ঘণ্টাৰ কাৰণে মই কি কৰিম পানীত তিয়াই থৈ দিছোঁ এইফালে বাহিৰত ৰ'দ দি আছে বতৰ বহুত চাফা হৈ আছে খিৰিকীৰ বাহিৰত তাৰপিছত মই 1 ঘণ্টা পিছত বুটৰ দাইলখিনি কি হ'ল সম্পূৰ্ণ মানে পানীত তিতিছে তাৰপিছত মই তাত কি কৰিছোঁ মচুৰ দাইল আধা কাপ এড কৰি দিছোঁ আৰু এতিয়া মোৰ বুটৰ দাইলৰ কাৰণে কি কি লাগিব মই আপোনালোকক জনাই আছোঁ যে পিঁয়াজ মই 2টা লৈছোঁ মিডিয়াম সাইজৰ বিলাহী এটা লৈছোঁ কেঁচা জলকীয়া লৈছোঁ শুকান জলকীয়া লৈছোঁ তাৰপিছত আদা নহৰু মানে বটিলে 1 চামুচ হোৱাৰ জোখাৰে লৈছোঁ আৰু তাৰপিছত নিমখ 1 চামুচ লৈছোঁ মই তাৰপিছত ল'ম হালধি আধা চামুচ লৈছোঁ হালধি গুড়ি তাৰপিছত মই জিৰা জালুক মিক্স কৰি মই এইটো নিজে ঘৰতে গুড়ি কৰা মছলা হয় এইটো লৈছোঁ তাৰপিছত চেনি লৈছোঁ মই আধা চামুচ শুকান জলকীয়া গুড়ি লৈছোঁ 1 চামুচ আৰু ইয়াত মই কি কৰিম তেজপাত 3 খিলা লৈছোঁ তেজপাতটো দিলে গোন্ধটো খুবেই ধুনীয়া হয় আৰু মই সম্ভাৰ মাৰিবৰ কাৰণে ঘি লৈছোঁ অলপ এতিয়া কি হয় দাইলখিনি ভালদৰে ধুই মই কুকাৰত মানে দি দিলোঁ প্ৰেছাৰ কুকাৰত দি এটা চিটি মাৰিবলৈ দিম বহুত কাৰণ দালিখিনি পানীত তিয়াই থোৱা আছে ন সেইকাৰণে বহুত বেছি মানে কি হয় গলি যাবলৈ দিব নালাগে এটা হুইচেল মাৰিলে যিমানখিনি সিজি যাব সিমানখিনি হ'লে হ'ব তাত মই এটা পিঁয়াজ কাটি দিলোঁ কেঁচা জলকীয়া 2টা দি দিছোঁ দি এতিয়া আন্দাজমতে পানী দিম পানী দি তাত মই কি কৰিম আকৌ নিমখ দি দিম মই নিমখ আধা চামুচৰ আধাই দি দিম মানে আধা চামুচমান দি দিম হালধি দিছোঁ অলপ গোটেইখিনি দিয়া নাই মই তাৰপিছত নিমখো এনেকৈ গোটেই দিয়া নাই আৰু যিমানখিনি লাগে নিমখ অলপ দি দিছোঁ দি কেনে তাৰপিছত আন্দাজ কৰি এতিয়া মই কি কৰিম কুকাৰটো মানে ঢাকনি লগাই দিম এতিয়া গেছটো অন কৰি তাত মানে এটা চিটি যোৱালৈকে হৈ গ'ল মোৰ এটা কুকাৰটো এটা চিটি মাৰিলে এতিয়া মই দাইল সম্ভাৰ মাৰিবৰ কাৰণে ৰেডি হ'ম পিনে মোৰ কুকাৰটো ঠাণ্ডা হ'ব তেতিয়ালৈকে মই মছলাখিনি ৰেডি কৰি ল'ম মিঠাতেল দিছোঁ মই 1 চামুচমান তাত মই ঘিউ দি দিম 1 চামুচমান একেলগে যোগ কৰি মিঠাতেলৰ লগত ঘিউ দিলে গোন্ধটো খুবেই ভাল হয় নহ'লেও কথা নাই কিন্তু দিলে খুব ধুনীয়া এটা টেষ্ট আহে তাৰপিছত শুকান জলকীয়া আৰু তেজপাত দি দিলোঁ তেলত দি পিঁয়াজখিনি এইখিনি সম্ভাৰৰ কাৰণে মই সৰু সৰুকৈ কাটি লৈছোঁ সৰু কাটি লৈ এতিয়া পিঁয়াজখিনি মই বাদামী ৰং হোৱাকৈ ভাজি মানে কম জুইত অলপ ভাজি ল'ম ভাজি পিঁয়াজখিনি যেতিয়া মোৰ ভজা হোৱা যেন লাগিব তাত মই নিমখটো এড কৰি দিলোঁ তাৰপিছত আদা নহৰু পেষ্ট 1 চামুচ দি দিছোঁ এতিয়া তাত দি দিম আকৌ অলপ লৰাই ল'লোঁ লৰাই পিঁয়াজখিনি ভজা হ'লে তাত আকৌ মই কি কৰিম মছলা গুড়িখিনি এড কৰি দিম যিখিনি জিৰা জালুকৰ গুড়ি লৈছিলোঁ সেইখিনি মই ইয়াত দি দিলোঁ একেলগে ভাজি ল'ম মছলাটো ভাজা গ'লে গোন্ধটো খুবেই ধুনীয়া হয় সেইকাৰণে এনেকৈ ভাজি লওঁ মই তাত আকৌ মই বিলাহী এটা যিটো কাটি থৈছিলোঁ সৰু সৰুকৈ বিলাহীটো দি দিলোঁ মই ইয়াতে বিলাহীখিনি দি আকৌ অলপ ভাজিম অলপ ভাজি লৈ তাৰপিছত মই হালধিখিনি দিলোঁ আৰু এতিয়া জলকীয়া গুড়িখিনি দিম তেলটো উঠি আহিছে ধুনীয়াকৈ ভজা হোৱাৰ পিছত মছলাখিনি হালধিখিনি আগতে দিয়া নাই কি কাৰণে নহ'লে লাগি ধৰে কেৰাহীত হালধিখিনি সেই জ্বলি যোৱাৰ চান্স থাকে সেই মই শেষত দিছোঁ দি ইয়াতে মই চেনি আধা চামুচ দি দিছোঁ চেনি আধা চামুচ দি এতিয়া আকৌ অলপ লৰাই ল'ম ভালকৈ লৰাৰ ভজা হোৱা ধুনীয়া এটা গোন্ধ ওলাইছে তাত মই কি কৰিলোঁ এতিয়া বইল কৰি ৰখা দাইলখিনি দি দিলোঁ দাইলখিনি মই একেবাৰে মানে গলি যাবলৈ নিদিওঁ এনেকৈ ভাল নালাগে
অলপ মানে ফাটি যায়, অলপ অলপ টান থাকে। এনেকৈ বুটৰ দাইলটো এনেকৈ টেষ্ট বেছি ভাল আহে। সেয়ে মই বুটৰ দাইলটো এনেকৈ বনাওঁ। প্ৰায়ে ঘৰত আলহী আহিলে বনাওঁ, এনেই বনাওঁ, খাই সকলোৱে ভাল পায়। আপোনালোকেও এনেকৈ বুটৰ দাইল বনাই চাব পাৰে। ইয়াতে এতিয়া মই কি কৰিছোঁ, কেঁচা ধনিয়াৰ পাত অলপ দি দিছোঁ। ধনিয়াৰ পাত নাথাকিলে নিদিলেও হয়, একো কথা নাই বাৰু, দিলে গোন্ধটো খুবেই বেছি ভাল হয়। এতিয়া ভালদৰে উতলিব দিছোঁ আৰু মোৰ বুটৰ দাইল ৰেডি হৈয়ে গ'ল। নামাই লৈছোঁ মই, লৈ কিনে এতিয়া মই বইল এটাত চাৰ্ভ কৰি ল'লোঁ খাবলৈ। খুব ধুনীয়া হৈছে খাবলৈ, বহুতেই টেষ্টি হৈছে। ইয়াৰ লগত আপোনাৰ বেলেগ তৰকাৰী নাথাকিলেও কথা নাই, এতিয়া ৰুটি ভাত যিয়ে পলয় সকলোৰে লগত খাব পাৰে। চবৰে লগত যেনেকৈ খাই মানে ভাল, মানে খাবলৈ মন কৰে আৰু তেনেকৈ খাব পাৰে। বহুত ভাল টেষ্টি হয় খাবলৈ। এনেকৈ বুটৰ দাইল বনাই চাব। আৰু যিয়ে আগতে কমেণ্ট কৰি আছিল তেখেতসকলে এবাৰ ভালদৰে চাই ল'ব। আৰু যদি বুজি নাপায় কিবা কমেণ্টত জনাব, মই জনাই দিম আপোনালোকক। মোৰ বুটৰ দাইল মই এনেকৈ বনাওঁ। বুটৰ দাইলটো আপোনালোকে কেনেকৈ বনায় সেইটো জনাবচোন। মোৰ নিচিনা বনাই নে কিবা বেলেগে বনায়। এতিয়া মানে মই এনেকৈ ভাতৰ লগত পৰিৱেশন কৰিলোঁ। অকল তিয়ঁহ, জলকীয়া, নেমু এনেকৈ খালোঁ আৰু। আপোনালোকে খাই চাব, টেষ্ট বহুতেই ভাল পাব। এইপিনে বনাই থাকোঁতে বহুত ডাঙৰ বৰষুণ এজাকো আহিলে। যিয়ে নহওক গৰমৰ দিন।